যোৱা 4-3টা বছৰত আমি প্ৰায় 2095টা আমাৰ বড়োলেণ্ড অঞ্চলত মন্দিৰ থানচালি গীৰ্জা আমাৰ দুৰ্গা মন্দিৰ বিভিন্ন মন্দিৰবিলাকত আমি 2 লাখ আলাৰী চেৰাং আঁচনি দিছোঁ অহা 3 বছৰৰ ভিতৰত যিখিনি গাঁও আলাৰী চেৰাং পোৱা নাই প্ৰত্যেকটো গাঁও 3600 গাঁৱত আমি আলাৰী চেৰাং আঁচনি দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ গতিকে ৰাজবংশী গাঁৱত যি মন্দিৰ আছে বড়ো গাঁৱত যি মন্দিৰ থানচালি আছে গীৰ্জা আছে আমাৰ আদিবাসীসকলৰ যি আমাৰ মানসী থান আছে গীৰ্জা আছে এইবিলাকতো আমি আলাৰী চেৰাং আঁচনি দিয়াৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে ৰুণিখাটা অঞ্চলত বহুত দিনৰ পৰা দাবী কৰিছে যে এটা স্কিল চেণ্টাৰ ইয়াতে স্থাপন কৰিব লাগে ওচৰত ভূটান ৰাজ্য আছে ভূটান দেশত আমাৰ মানুহে যাই পেলাই বিভিন্ন কাম কাজ কৰে ভূটানত মাইণ্ডফুলনেছ সিটি হৈ আছে সিংগাপুৰৰ নিচিনা এটা ডাঙৰ সিটি হ'বলৈ গৈ আছে এই কথাটো লক্ষ্য ৰাখি অহা 1 বছৰৰ ভিতৰত 5 কোটি টকাৰে আমি ৰুণিখাটা অঞ্চলত এটা ডাঙৰ স্কিল চেণ্টাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ যাতে ইয়াৰ যুৱ যুৱতীসকলে স্কিল ট্ৰেইনিং ল'ব পাৰে হোটেল মেনেজমেণ্টৰ ট্ৰেইনিং ল'ব পাৰে আৰু হস্পিটেলিটি মেনেজমেণ্টৰ ট্ৰেইনিং ল'ব পাৰে বিভিন্ন মেছনৰ পৰা লৈ পেলাই বিভিন্ন কাম কাজৰ ট্ৰেইনিং ল'ব পাৰে ইয়াৰ কাৰণে স্কিল চেণ্টাৰ নিৰ্মাণ কৰা হ'ব